वेलकम बैक टू माय यूट्यूब चैनल। तो बहुत दिনৰ মূৰত আপোনালোকক মই এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ক'ত যাম আপোনালোকক কৈ আছোঁ। তো বলক তেনেহ'লে আমি ভিডিঅ'টো প্ৰথমতে ষ্টাৰ্ট কৰি লওঁ, তাৰপিছত চব গম পাই থাকিব আপোনালোকে আমি ক'ত যাওঁ কি কৰোঁ। বলক। তো আজি গৈ আছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন চাবৰ কাৰণে নাহৰকটীয়া ৰাঙলী পথাৰত পাতিছে। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, 25 কিলোমিটাৰমান, 20 কিলোমিটাৰ অধিৱেশনলৈ যাবলৈ এতিয়া মানে এয়া স্কুটি পিছফালে সাজু কৰি থৈ দিছোঁ। তাৰপিছত ৰাস্তাত ভিডিঅ' নবনাম, মানে স্কুটি মই চাই যাম ন, মোৰ লগত মা যাব। তো একেবাৰে ডাইৰেক্ট অধিৱেশনতে দেখাম আৰু। গাইজ এতিয়া আমি পাৰ্কিং কৰিবলৈ জেগাই পোৱা নাছিলোঁ, এইফালে সোমাই যাম দিয়া চব। ইয়াত মোৰ মানে তেনেকুৱা ভিডিঅ' কৰা নহ'ল। সেইজন আপোনালোকে যদি ধৰিব পাৰিছে, আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ আহিছিল, তেওঁ মানে প্ৰস্থান কৰিছিল তাৰে সময়ত অলপ। আমি জাষ্ট নাও এতিয়া মেইন গেটখন মানে সোমাই অহা মেইন গেট যোনখন ৰাস্তাৰ পৰা, সেইখন জাষ্ট পাৰ কৰিয়ে সোমাই আহিছোঁ। কিন্তু মানে ইয়াত মই ভইচ অভাৰ কৰিব লগা হৈছে, মানে চবফালে অকল মাইক লগাই থৈ দিছে, তাত চিঞৰি আছে ন, আমি যদি ইয়াত বকি থাকোঁ শুনি নাপায় মানে। তো আজি দ্বিতীয় দিনাহে আমি আজি দ্বিতীয় দিনা আহিছোঁ। এতিয়া ফাৰ্ষ্ট চাবলৈ আহিছোঁ এইবিলাক কিবা মানে और हमारे वक्तव्य संक्षेपण में वाला हिंदी और अपने मिलाए में कोई विषय एक्चुअली ইয়াত চাওক হাতী ঘৰিয়ালে ধৰা দৃশ্য বনাই থৈ দিছে, ইয়াত বনাই থৈ দিছে। এইটো হাতী ঘৰিয়ালে কামোৰা দৃশ্যটো ইয়াত বনাই কি ধুনীয়াকৈ বনাই। महाप्रभु शंकरदेव बिहाने माधव पल्ली रामायण संपूर्ण हो रहे এতিয়া ইয়াত পুখুৰী চুখুৰী এইবিলাক চালোঁ, এতিয়া গৈ আছোঁ চাব পাওঁ। মানে সাজটো পঢ়ি আছে, চবেই কৰি আছে একেলগতে, মানে কিবা শাস্ত্ৰ টাইপৰ কিবা পঢ়ি আছে, কিবা শাস্ত্ৰৰ নিচিনা পঢ়ি আছে। এইফালে এটা কিবা এটা মানে নামঘৰ নিচিনা বনাইছে, এইফালে আদৰণি জনোৱা গেট এখন চাওক। আমি এতিয়া তালৈ সোমাই গৈছোঁ। এতিয়া ইয়াত নামঘৰ বনাইছে, চব ইমান ধুনীয়াকৈ, সকলো ইয়ালৈ আহিছে। বেলেগ কামৰ কাৰণে নহয়, সেৱা কৰিবলৈ সোমাইছে। আমি ইয়াত সেৱা কৰিম এতিয়া ৰ'ব। সেৱা কৰিলোঁ, তাৰপিছত এখন ফটো মানে প্ৰতিটো কি চাইছোঁ, চাবলগীয়াবিলাক চবেই সকলোৱে চবফালে চোৱাৰ ব্যৱস্থা কৰিছে। অধিৱেশনখনৰ মূল মিটিংখনৰ উদ্দেশ্য কি, মানে তাত ইয়াত মিটিংখন কৰিব পৰা হৈছে। এতিয়া এনেই অলপ পইচা মিটিং চিটিঙত থকা মানুহ নহয়, বুজিও নাপাওঁ। আহিছোঁ যেতিয়া কিহৰ মিটিং কৰিছে, মিটিঙৰ ভাষণ দি আছে, ইয়াৰ পৰা আমি শুনিবই নোৱাৰোঁ। আচলতে মানুহবোৰ মানে একচুৱেলি মিটিঙত বেছি বহাই নাই, দেখিছে ন, চকীবিলাক খালী খালী আছে। মানুহবিলাক মানে অকল ঘূৰি ফুৰিছে, মানে চাই ফুৰিছে বস্তুবোৰ। মিটিংনো কি আৰু এনেই অলপ চালোঁ মেলিলোঁ, আপোনালোকক চালোঁ। তাৰপিছত এতিয়া ইমান ডাঙৰ পথাৰখনত মানে নিচিনা লাগিছে চব, মানে কি ক'ম আৰু। আপোনালোকেতো নকলেও হ'ব, ক'ত পাইছে জানিছে, হ'লেও কৈ দিছোঁ আৰু আমাৰ
নাহৰকটীয়াৰ নাঙলী পথাৰ আমাৰ ঘৰৰ পৰা ইমানো দূৰ নহয় আপোনালোকক যি দেখাইছোঁ আপোনালোকক তাতে আৰু কি পাইছে ভাল লাগিছে নে নাই কমেণ্ট জনাব এয়া চাওক নিউজ লাইভ তাৰপিছত আৰু NK TV লাইভ কৰি আছে সেইখন নিউজ লাইভৰ গাড়ী এয়া NK TV গাড়ী কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আমি এতিয়া কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত সোমাইছে এইখন চাওক দলং নিচিনা এখন আছে কিবা মানে আহি মানে ভাল লাগিছে মানে পুৰা আহিছে ন আৰু এখন কি দলং বনাই থৈছে সুধি চালোঁ সোমাব নিদিয়ে বোলে মানে সেৱা বাহিনী শিবিৰ যে সেইকাৰণে সোমাব নিদিয়ে এই দলংখনত উঠি চাম বুলি ভাবিছিলোঁ ইফালৰ পৰা উঠিবই নিদিলে এইফালৰ পৰা দিয়ে নিদিলে দলং এখন আছে মানে নেক্সট লেভেল আৰু ভিউটো চাওক মানুহ এইফালে এতিয়া সেই দলংখনত উঠিলোঁ তাৰপিছত এতিয়া কি আছে গৈ চাওঁ এই যাব দিছে চাগে মানুহ ইমান অহা যোৱা কৰিছে নিদিয়াকৈ যাব নেকি এতিয়া কি আছে গৈ চাওঁ মানে এনেকৈ এইবিলাক কৰি আছে মানুহে যদি ভাল পায় টকা দিয়ে ন চাই ভাল লাগে ন এইবিলাক ময়ো দিওঁ দিয়া মা তাত কেনেকৈ যাম ভাবিছোঁ মানুহ চাওক না মানুহ চাওক অ' মাই গড মানুহ চাওক আপোনালোকক এটা 360 টাইপৰ ভিউ দি দিছোঁ চাওক মানুহ চাওক অ' মাই গড মানুহ মাথাই নষ্ট হৈ যায় দূৰৰ পৰা আজি চাই ন কেনেকৈ যাব নিচিনা লাগিব ক'ৰ পৰা মানুহ আহিছে মহাৰাষ্ট্ৰ চহাৰাষ্ট্ৰ মুম্বাই দিল্লী ইয়াৰ আগৰ পৰা গোলাঘাট হৈছিলে মোৰ তেতিয়াৰ পৰাই মন গৈছিলে চাবৰ কাৰণে অসমৰ মোৰ মতে প্ৰত্যেকখন জিলাৰ পৰা আহিছে নেকি সেয়া চাওঁ এখন ঢকুৱাখানা জিলা শাখা তাৰপিছত সেয়া আছে লখিমপুৰ নলবাৰী জিলা শাখা ডিম্পুদাৰ ঘৰৰ ওচৰৰ পৰা আহিছে নলবাৰী এনেই কৈছোঁ আৰু নলবাৰী হৈ বোলে ডিম্পুদাৰ ঘৰৰ ওচৰৰ পৰা মই আপোনালোকক আমি খোজকাঢ়ি গৈছিলোঁ আগত বস্তু এটা দেখাম চাই ল'ব এয়া চাওক এয়া চাওক এনেকুৱা গলি এটাত সোমাই আহিছে এইবিলাক চব বিভিন্ন ধৰণৰ গ্ৰন্থমেলা আছে ন বিভিন্ন ধৰণৰ কিতাপ মাদাৰে চব ফুলৰ বহি চাই এক কেলেণ্ডাৰখন ল'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লিখা কেলেণ্ডাৰখন ল'ব গলিটো মানুহ চাওক না এনেকুৱা কেলেণ্ডাৰখন ল'ব লাগিব চবকে তাত গলি এটাত সোমাই আহিছোঁ দোকানবিলাক বস্তু তামাম দাম ইয়াত মাজুলী জিলা পিছতো আনিছে ফালে মানুহ দেখিছোঁ একোৱে দেখি নাপায় আমি একদম লাষ্টলৈকে গ'লোঁ এতিয়া আকৌ এটা ৰাস্তা উভতি আহি আছোঁ এতিয়া চাওঁ কি চাওঁ কোচবিহাৰৰ পৰা আহিছে চাওক না কিমান দূৰৰ পৰা আহিছে সকলো মানুহ এয়া বজালিৰ পৰা আহিছে চাওক তাৰপিছত সেয়া দেৰগাঁও মানে অসমৰ প্ৰত্যেকখন জিলাৰ পৰাতো আহিছেই তাৰপিছত আকৌ মানে বাহিৰৰ পৰাও আহিছে এইফালে অহা নাই দিল্লী মহানগৰী মেঘালয় এইফালে অহাই নাছিলোঁ চাওক এইফালে মানুহ চাওক না মাই গড সেইফালে চাওক ভবাই নাছিলোঁ ইমান ডাঙৰ মাই গড কিনো ইমানো ডাঙৰকৈ আমাৰ ঘৰৰ ওচৰতে মানে চব শিবিৰ কাম তালিকা চব লাগে এইবিলাক আহিছে মানে ইয়াত চব লিখা আছে আপোনালোকে মানুহ চাওক কিনো মানুহ চাওক না এই গামোচা চোৱা নেকি এইবিলাক গামোচা বিক্ৰী কৰিছে মানে পূৰা চিঞৰি ফুৰিছে আৰু আপোনালোকে সকলো সামগ্ৰী কিনিবলৈ আৰামছে গামোচাগিলা সস্তাও দাম বুলি ক'লো ইয়াত 200-400 টকাত দিছে খুৰী আৰু মাহঁতে চাব গৈছে লৈ নাই কিয়ে নে মানুহ চাওক মাই গড আছাম গেছ কোম্পানী আছাম পেট্ৰ'কেমিকেল অইল ইণ্ডিয়া লিমিটেড ব্ৰহ্মপুত্ৰ ভেলী ফিল্টাৰ কৰ্প'ৰেশ্যন লিমিটেড
কি মানে কিনো এই মন মানুহ চাওক না মই ভিডিঅ' বনাই আছোঁ আজি পথাৰত নামি আছোঁ আপোনালোকক ইয়াৰ পৰা ভিউ এটা দিছোঁ মানুহ চাওক মাই গড মানুহ এইখন খুৰীহঁতৰ লৈছে চাওক গামোচা তাৰপিছত এইখন আমাৰ ঘৰত ল'লে এখন দেউতালৈ হ'ব আৰু আমালৈ দেউতা আৰু মোলৈ ভাল লাগিছে কিবা এই আমাৰ মাহঁতে এতিয়া খুৰী আৰু মায়ে যিটো মানে ল'ৰাৰ পৰা ল'লে সিহঁতক মানে খেদাই ফুৰিছে মানে সিহঁতি অস্থায়ী মানে কোনো এটা জেগাত বহা নাই কেলৈ খেদাব লাগে সিহঁতিতো মানে ইয়াত ব্যৱসায় কৰিম বুলি আহিছে ন সিহঁতকো দিব লাগে এইটো ভাল কাম কৰা নাই মোৰ মতে মানে কমিটিৰ মানুহে খেদাই ফুৰিছে ঠিক কাম কৰা নাই এই কাম হ'লে এইবিলাক শাস্ত্ৰ পঢ়িব লাগে ন সেইকাৰণে টকা ধেমাজি দাদা আপোনালোক ক'ৰ পৰা আহিছে আমি সৰ্থেবাৰী কাঁহ পিতলৰ কাৰণে সৰ্থেবাৰী বিখ্যাত ন সৰ্থেবাৰী পৰা আহিছে কাহানি আহিলে আমি 4 দিনমান হ'ল আজি পুতলাবিলাক কি কিউট কিমান পুতলা আছে কাপোৰ চাইছে পুতলা কি কিউট চাওক পুতলাবিলাক এয়া চাওক আমি লকেট বনোৱাই আছোঁ ইয়াত ভাইটিৰটো লিখিছে ইয়াত জিনটো বুলি তাৰপিছত ইয়াত মূৰটো বনাম নেক্সট এতিয়া মূৰটো বনাব ৰ'ব আপোনালোকক কেনেকৈ বনাই দেখাই এইটো চাওক মূৰটো শান্তনু ইয়াত নাম লিখি দিব এতিয়া লগে লগে টান হৈ যাব নেকি লগে টান হৈ যাব दुटा लिखी दे हो যাব कौन सा आपका निकालिए सुनते वाला লকেটত নাম লিখাই ল'লে শান্তনু বুলি ধুনীয়াকৈ লিখাই এটা স্মৃতি হিচাপে থৈ দিম আৰু ধুনীয়া লাগিছে দেখিবলৈ চব বনোৱাই আছে এই বেলনা আৰু টাৱা নহয় কি কয় এইটো বেলনা বেলনা এখন লগাই দিওঁ বেলনা হ'লচেল ৰেটত দি আছে বোলে কেইটকা দিছে নাজানো মায়ে ল'লে এখন ফ্ৰুইটছ আছে গামোচা মাহঁতে গামোচা ল'লেই আহি কিন্তু মজা লাগিছে দেই মানুহ চাওক মানুহ মানে নেক্সট লেভেল আৰু মানুহ আধা ঘূৰি শেষ কৰিলোঁ নেকি গোটেইখন ঘূৰাই নাই এতিয়ালৈকে আধা ঘূৰোতে মাথা নষ্ট হৈ গৈছে এতিয়া আছিলে এইফালে ভোজনালৈ আছে পাওঁ নেকি খাবলৈ ট্ৰাইটো কৰি চাওঁ আধা ঘূৰিছোঁ দেই 16 বিঘা মাটি অধিৱেশনখন পাতিছে শেষেই হৈ যাব মাথাই নষ্ট হৈ যাব চাওক ভাত দি থৈ গৈছে চৰাইদেউ মানুহে ইয়াত কাম কৰি আছে খানাটো মজাকৈ খাই এতিয়া খানা মজা একদম মজা দিছে এইফালে ওলাই এইটো চাওক এইটো চাওক কি বনাইছে ধুনীয়া ইয়াত চব মানে কিবা কিবি আছে ইয়াত শংকৰী সংঘৰ পতাকা চাওক না ইয়াত মানুহ চাওক ফটো মৰা মানুহ চাওক ইয়াত মাই গড এইটো চাওক কিমান চব জিলা তেজপুৰ গোৱালপাৰা শদিয়া গুৱাহাটী মানে অকল জিলা বুলি নহয় অসমৰ বিভিন্ন প্ৰান্তৰ চব লগাই থৈ দিছে ইয়াত পতাকা বেদি চব আছে চব কিমান ধুনীয়াকৈ বনাই থৈ দিছে চাওক না ফটো চটো উঠিলোঁ আৰু এতিয়া যাবলৈ হ'ল লাইভ কৰিছে DY 365 লাইভ ইয়াত চাওক
যি দেখালোঁ মেলিলোঁ আপোনালোকৰ কি পালে মই আজি ব্লগটো শেষ কৰিবলৈ হৈ গ'ল তাৰপিছত এটা বেলেগ ব্লগত আপোনালোকক লগ পাম বাই বাই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি কোনোবা নতুন আহিছে আৰু যদি ভাল পালে বেছিকৈ ভাল পালে অধিৱেশনৰ ভিডিঅ' বুলি শ্বেয়াৰ কৰি দিব বাই বাই